নমস্কাৰ বন্ধুসকল, মই কবিৰ স্বাগতম জনাওঁ ভইচ কবিৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আজি কথা পাতিম যিসকল মহিলাসকলে জনধনৰ যোজনাৰ আণ্ডাৰত 500 টকাকৈ পাইছিল, তেওঁলোকে দ্বিতীয় কিস্তিটো কেতিয়া পাব। আৰু তেওঁলোকৰ বাবে খবৰ যে এতিয়ালৈকে বহুতৰ একাউণ্টত দ্বিতীয় কিস্তিটো দিয়া হৈছে। আপোনাৰ একাউণ্টত কোন ডেটত সোমাব সেইটো মই আজি কৈ দিওঁ। চ' আপুনি কি কৰিব লাগিব চাই লওক। আপোনাৰ যদি একাউণ্টত 0 পৰা 1ৰ ভিতৰত আছে তেন্তে আপোনালোকে 4 মে'ত নিজৰ পইচাখিনি পাই যাব। আৰু যদি আপোনাৰ একাউণ্টৰ শেষৰ সংখ্যা একাউণ্ট নম্বৰৰ শেষৰ সংখ্যা 2 বা 3 হয়, তেনেহ'লে আপোনালোকে 5 মে'ত পাই গৈছে। আপোনালোকে নিজৰ একাউণ্টটো চেক কৰিব পাৰে। আৰু যদি আপোনালোকৰ একাউণ্টৰ 4 পৰা 5 হয়, তেনেহ'লে আপোনালোকে 6 মে'ত পাই যাব। এইখিনি আপুনি অলৰেডি পাই গৈছে। আপুনি চেক কৰিব পাৰে একাউণ্ট। আৰু যদি আপোনালোকৰ একাউণ্টটোৰ লাষ্টৰ ডিজিট 6 বা 7 হয়, তেনে আপোনালোকে আজিৰ দিনটোত অৰ্থাৎ 8 মে' তাৰিখে পাই যাব। আজিৰ দিনটো অপেক্ষা কৰক। আৰু যদি আপোনালোকৰ একাউণ্টৰ শেষৰ সংখ্যা 8 বা 9 হয়, তেনেহ'লে আপোনালোকে 11 মে'ৰ ভিতৰত 11 মে' লাষ্ট ডেট আপোনালোকে ইয়াৰ ভিতৰতে পাই যাব। নিজৰ যিটো জনধনৰ 500 টকাৰ দ্বিতীয় কিস্তিটো আপোনালোকে নিজৰ একাউণ্টত প্ৰাপ্ত হৈ যাব আপোনালোক। চ' আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু জনাব ভিডিঅ'টো কেনেকুৱা হৈছে। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মিলি আছোঁ অহা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।